মই ইয়াত আহি পেলাই টেষ্ট কৰিছোঁ যে বহুত সুন্দৰকৈ বনাই বাইদেৱে আৰু চকলেট খাকে দাঁতকেইটা দেখুৱাই দিয়া দাঁত নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰূপম ব্লগছ ইউটিউব চেনেললৈ আজি মই আহিলোঁ কলেজৰ পৰা আহি মেলি এতিয়া মই এখন দোকানলৈ আহি আছোঁ ননৈ মুদৈনীত আছে তেখেতে বহুত সংগ্ৰামেৰে দোকানখন আৰম্ভ কৰিছে আৰু তেখেতৰ লগত আজি আমি এটা ইণ্টাৰভিউ ল'বলৈ গৈ আছোঁ তেন্তে ব'লক আজি আমাৰ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ এতিয়া আমি পাই গ'লোহি মই যাৰ কথা কৈছিলোঁ বাইদেউ দোকানৰ ফ্ৰণ্টত আছোঁ আৰু আজি বাইদেউক চিনাকি কৰাবলৈ গৈ আছোঁ কাৰণ আজিৰ ভিডিঅ'টো এইকাৰণে মই উলিয়াব গৈছোঁ বাইদেউ বহুত সংগ্ৰামেৰে দোকানখন আৰম্ভ কৰিছে আৰু বহু কাষ্টমাৰ ইয়ালৈ আহে ভাল পায় আৰু আমিও ভাল পাওঁ সেইকাৰণে বাইদেউক আজি ইণ্টাৰভিউ ল'বলৈ গৈ আছোঁ পোনপ্ৰথমবাৰৰ বাবে তেন্তে ব'লক আমি দেখুৱাই গৈ যাওঁ এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ আৰু বাইদেউৰ এগৰাকী সৰু কণমানি ছোৱালী আছে ইয়ে মোবাইল চাই আছে এয়া আমাৰ লগত আছে আমাৰ অতিকৈ মৰমৰ বাইদেউ বাইদেউক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু বাইদেউ আপোনাৰ নামটো কৈ দিব আৰু দোকানখন কোন জেগাত আছে কি কথা আপুনি কৈ দিয়ক হয় আৰু ইয়াত আপোনালোকে সকলো বস্তু পাব ইয়াত দেখিছে আপোনালোকে কাপোৰকে আদি কৰি চিপছ হওক বা যিখিনি থাকিব লাগে চব আছে আইচক্ৰীমকে আদি কৰি ইয়াত আইচক্ৰীমৰ বাবে বিখ্যাত এতিয়া আৰু ভাল এটা বস্তু দেখুৱাবলৈ গৈ আছোঁ ইয়াৰ মিঠাই বাইদেউ ইয়াৰ ঘৰতে প্ৰস্তুত কৰে বাইদেউ ঘৰতে প্ৰস্তুত কৰি ওলাইছে লালমোহন গোলা আৰু বহুত ৰকমৰ মিঠাই বনাই এতিয়া চেলিঙৰ কাৰণে কমি আছে ইয়াত দেখিছে আপোনালোকে আৰু ঘৰত কি বনায় আপুনি চিংৰা কচুৰি হয় আৰু আপুনি আমাৰ ভিডিঅ'টোৰ জৰিয়তে আজি কি অনুৰোধ কৰিব ৰাইজক হয় 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 আপুনি কষ্ট কৰি যাওক আপুনি ফল পাবই কাৰণ মই ইয়াত আহি পেলাই টেষ্ট কৰিছোঁ যে বহুত সুন্দৰকৈ বনায় বাইদেৱে আৰু বাইদেউ ইয়াত আপোনালোকে দেখিব পেলাই চব থলুৱা খাদ্য মানে ঘৰতে নিৰ্মাণ কৰি ওলোৱাই আৰু বেহুৱাকে আদি কৰি চব পাব আপোনালোকে ইয়াত আহি এবাৰ চাব পাৰে ননৈ মুদৈনীত আছে আৰু দোকানখনৰ নাম কি আছিল বাইদেউ মধুস্মিতা ষ্ট'ৰ আপোনালোকৰ গোটেই অল ডিটেইলছ ডেছক্ৰিপশ্যনত দিয়া থাকিব এতিয়া আমাৰ লগত আছে বাইদেউৰ ছোৱালী এইগৰাকী বহুত ধুনীয়া আছে তাই এতিয়া কাৰ্টুন চাই আছে মাইনা কি চাই আছা লাজ কৰিছে তাই অ' কাৰ্টুন চাই আছা চকলেট খাবা নেকি চকলেট খাকে দাঁতকেইটা দেখুৱাই দিয়া দাঁত চকলেট খাই খাই কেইবেটিছ হৈ গ'ল বুঢ়ী হৈ গ'লগৈ ছোৱালীজনী ইমান কিউট ছোৱালীজনী আৰু ইয়াত আপোনালোকে আইচক্ৰীম পাব আইচক্ৰীম 10 টকাৰ পৰা আৰম্ভ কৰি ভেৰাইটিছ ৰকমৰ আইচক্ৰীম ৰাখে বাইদেৱে এয়া আইচক্ৰীমৰ পেকেট বাইদেৱে আমাক ঘোল আৰু পেপচি খাবলৈ দিলে ঘোল খাই ল'লোঁ আৰু ইয়াত পেপচি বটল পেপচি স্প্ৰাইট ইয়াক খাবলৈ দিলে মোক আৰু আজি গৰম বতৰ তাতে এতিয়া খালিয়ে হ'ল ঘোল খালোঁ বাইদেৱে দিলে ঘোল খাই মেলি এতিয়া আমি বহিবলৈ লৈছোঁ ফেনৰ তলত যিহেতু গৰম বেছি ফেন চলি আছে ওপৰত শেষত বাইদেৱে কিবা ক'ব এয়া বাইদেউ কওক মই এটা সৰু প্ৰচেষ্টা কৰিছোঁ কাৰণ আপুনি কামটো নিয়াৰিকৈ কৰিছে সেইটো কাৰণে মই আহিলোঁ ইয়াত আৰু তাতে আজি মই কলেজৰ ড্ৰেছত আহিছোঁ ভিডিঅ'টো বনোৱাৰ কোনো প্ৰস্তুতি নাছিলে কিন্তু বাইদেউ ইমান কষ্টৰে কৰিছে সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ